ভগৱান শ্ৰীকৃষ্ণই যিবোৰ আদেশ অৰ্জুনক দান কৰিছিলে, গীতাত যিবোৰ কথা উল্লেখ আছে, সেই একেইখিনি কথাকেই আল্লাহ তাআলাই কোৰাণত বিশ্ববাসীক আদেশ দিছে। ঈশ্বৰ যেতিয়া এজনেই হয়, তেতিয়াহ'লে ধৰ্ম দুটা কেতিয়াও হ'ব নোৱাৰে। এজন ঈশ্বৰে দুই ৰকম ধৰ্ম প্ৰচাৰ কৰিব, আদেশ দিব, এয়াতো কোনো যুক্তিৰ কথা হ'ব নোৱাৰে বন্ধুসকল। গতিকে গীতাত যিবোৰ কথা লিখা আছে, কোৰাণতো সেইবোৰ কথাই লিখা আছে। শ্ৰদ্ধা ৰাইজ, আজি ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মৰ দিন। এই পবিত্ৰ জন্মাষ্টমীৰ হিয়া ভৰা শুভেচ্ছা মই সকলোকে জ্ঞাপন কৰিছোঁ। আজিৰ দিনটোৱে যাতে আমাৰ সকলোৰে জীৱনত সুখ শান্তি কঢ়িয়াই আনে, মৰম চেনেহ কঢ়িয়াই আনে, এক নতুন আনন্দৰ যাতে সৃষ্টি কৰে, তাৰে কামনা কৰিছোঁ। আমি সকলোৱে যাতে সুখেৰে থাকিব পাৰোঁ, এক হৈ থাকিব পাৰোঁ, মিলা প্ৰীতিৰে যাতে আমি থাকিব পাৰোঁ, তাৰে আশা ৰাখিছোঁ। ভগৱান শ্ৰীকৃষ্ণই যিবোৰ আদেশ অৰ্জুনক দান কৰিছিলে, গীতাত যিবোৰ কথা উল্লেখ আছে, সেই একেইখিনি কথাকেই আল্লাহ তাআলাই কোৰাণত বিশ্ববাসীক আদেশ দিছে। সেই কথাখিনিয়ে কোৰাণতো উল্লেখ আছে। ভগৱান শ্ৰীকৃষ্ণই যিদৰে অন্যায়, অত্যাচাৰ, ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বিপক্ষে অৰ্জুনক থিয় হ'বলৈ কাৰণে আদেশ দিছিলে, শিক্ষা দিছিলে, প্ৰেৰণা দিছিলে, ঠিক তেনেদৰেই অন্যায়, অত্যাচাৰ আৰু দুৰ্নীতিৰ বিপক্ষে থিয় হ'বৰ বাবে বিশ্ববাসীক আল্লাহ পাকে কোৰাণত আদেশ দিছে। অন্যায়কাৰী যিকোনো ব্যক্তিয়ে নহওক কিয়নো, নিজৰ পৰিয়ালৰে হওক বা নিজৰ বন্ধুৱে হওক বা অন্য কোনোবাই নহওক কিয়নো, অন্যায়ৰ বিৰুদ্ধে সদায় থিয় হ'বলৈ কাৰণে আল্লাহে আদেশ দিছে কোৰাণত। আৰু ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক আদেশ দিছে যে অন্যায় কৰা ব্যক্তিজন যোনেই নহওক, তুমি অস্ত্ৰ উঠোৱা, অস্ত্ৰ উঠাই সেই অন্যায়কাৰীক তুমি শাস্তি দিয়া, এয়াই ধৰ্ম হয় আৰু এয়াই হৈছে ঈশ্বৰৰ আদেশ। গতিকে মই ক'ব বিচাৰোঁ, চাওক, গীতা বা কোৰাণ ঈশ্বৰৰ বাণী হয়। ঈশ্বৰৰ বাণীবোৰ আমি বুজিব লাগিব। আচলতে আমি চাগে নুবুজোঁ, কাৰণ গীতাখন আছে সংস্কৃত ভাষাত আৰু কোৰাণখন আছে আৰবী ভাষাত, আৰু আমাৰ বেছিভাগে আমি সংস্কৃত ভাষাও নাজানো, আৰবীও নাজানো। গতিকে আমি কি কৰোঁ, অনুবাদবোৰ পঢ়োঁ বা কোনোবাই কিবা ব্যাখ্যা কৰিছে সেইবোৰৰ ওপৰতে আমি ভৰসা কৰি ধৰ্মক বুজিব চেষ্টা কৰোঁ। আমাৰ ইয়াতেই ক'ৰবাত ভুল হৈ গৈছে। আমি যদি নিজে চেষ্টা কৰিলোহেঁতেন বুজিবৰ বাবে, তেতিয়াহ'লে চাগে আমি এটা বহল চিন্তাধাৰা লৈ পঢ়ি আমি ধৰ্মক বুজিব চেষ্টা কৰিলোহেঁতেন। ঈশ্বৰ যেতিয়া এজনেই হয়, তেতিয়াহ'লে ধৰ্ম দুটা কেতিয়াও হ'ব নোৱাৰে। এজন ঈশ্বৰৰ এটাই ধৰ্ম হ'ব। এজন ঈশ্বৰে দুই ৰকম ধৰ্ম প্ৰচাৰ কৰিব, আদেশ দিব, এয়াতো কোনো যুক্তিৰ কথা হ'ব নোৱাৰে বন্ধুসকল। এজন ঈশ্বৰৰ এটাই ধৰ্ম হ'ব, এটাই ৰাস্তা হ'ব, আৰু এটা ধৰ্মই প্ৰচাৰ কৰাৰ আদেশ তেওঁ দিব। গতিকে কিবা এটা ভুল বুজাবুজি হৈ আছে। মই আশা কৰিছোঁ আমি সকলোৱে বুজিব চেষ্টা কৰিম। গতিকে গীতাত যিবোৰ কথা লিখা আছে, কোৰাণতো সেইবোৰ কথাই লিখা আছে। কিন্তু কিছু সংখ্যক ব্যক্তিয়ে ধৰ্মক লৈ, যিহেতু তেওঁলোকে ৰাজনীতি কৰি আছে, ধৰ্মক লৈ তেওঁলোকে তেওঁলোকৰ বেপাৰ চলাই আছে, সেইকাৰণে তেওঁলোকে নিবিচাৰে চাগে আমি এক হৈ যোৱাটো। কিন্তু আজি আমি সজাগ হ'ব লাগিব, আমি এক হ'ব লাগিব। যি কি নহওক, এই বিষয়ে আলোচনা মই আপোনালোকৰ সন্মুখত কৰি যাম। যিহেতু এটা বহুত দীঘলীয়া বিষয়, বহুত গভীৰ বিষয়, তন্নকৈ আলোচনা কৰিব লাগিব। গীতাক সন্মুখত ৰাখিব লাগিব, কোৰাণকো সন্মুখত ৰাখিব লাগিব, আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে মই কৰিব পাৰিম, এয়া মোৰ আশা। আৰু আপোনালোকৰ আশীৰ্বাদো মই বিচাৰিম। আজি মই এটা কথা ক'ব বিচাৰিম আমাৰ মুছলমান সমাজক। চাওক, আমি সকলোৱে এজনে আনজনৰ উৎসৱসমূহত আমি কি কৰিব লাগিব, সহযোগ কৰিব লাগিব, অংশগ্ৰহণ কৰিব লাগিব। আজিৰ এই জন্মাষ্টমীৰ এই পবিত্ৰ মুহূৰ্তত মুছলমান যিমান বন্ধু বান্ধৱ আছে, মই সকলোকে অনুৰোধ জনাম, আপোনালোকে শুভেচ্ছা জ্ঞাপন কৰক আমাৰ সনাতনী ভাইসকলক। কিয় আপোনালোকে শুভেচ্ছা জ্ঞাপন নকৰে? নিশ্চিতৰূপে চাগে আপোনালোকক কোনোবা মোল্লাসকলে মানা কৰে। এই মোল্লাসকলেতো চব চেছ কৰিলে, এওঁলোকে নিবিচাৰে আমি এক হোৱাটো। যদি বিচাৰিলেহেঁতেন তেওঁলোকে তেতিয়াহ'লে আজি এই পবিত্ৰ জন্মাষ্টমীৰ মুহূৰ্তত মোল্লাসকলে আজি আমাৰ সনাতনী ভাইসকলক কিন্তু শুভেচ্ছা জ্ঞাপন কৰিলেহেঁতেন, কিন্তু তেওঁলোকে নকৰে। এনে আকৌ ক'ব, নহয় আমি সন্মান কৰোঁ, আমি মানো, আমি এক হৈ থাকিব বিচাৰোঁ, এইবোৰ ক'ব মুখেৰে, কিন্তু কৰ্মৰে কৰি নেদেখায়। গতিকে মই আপোনালোকক জনাব বিচাৰিম
যে আপোনালোকে এই মোল্লাসকলৰ পৰা দূৰত থাকি আপোনালোকে ইছলামক বুজিব চেষ্টা কৰক ইছলাম বহুত এটা আহল বহল বস্তুৰ নাম কোনো ঠেক বস্তুৰ নাম নহয় নিজে কোৰাণখন পঢ়ক আৰু আমাৰ আজিৰ এই পবিত্ৰ দিনটোত সকলো আমাৰ সনাতনী ভাইসকলক আপোনালোকে শুভেচ্ছা জ্ঞাপন কৰক তেওঁলোকৰ আনন্দত অংশগ্ৰহণ কৰক মৰম চেনেহৰ এটা বাতাবৰণ সৃষ্টি কৰক মৰম চেনেহ সুখ শান্তি যাতে সদায় বিৰাজ কৰি থাকে তাৰ বাবে আপোনালোকে নিজে হাতে কামে কৰ্মে কৰি আগবাঢ়ি যাব লাগিব